নমস্কাৰ স্বনামধন্য কবি হেম বৰুৱাৰ আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতাৰ শিৰোনাম পোহৰতকৈ এন্ধাৰ ভাল। সময়ৰ বলুকাৰাশীত পদচিহ্ন ৰখাৰ উন্মাদ বাসনা আমাৰ নাই। আমি বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফচিল। হেৰা শকুন্তলা, তোমাৰ চকুৰ শেৱালি পাহিত দুষ্মন্তৰ চুমাৰ চেকা। কোৰিয়াত জৰাখণ্ডৰ কংকাল, এছিয়াৰ আকাশত আগুৰি শগুনৰ জাক। আমি জীয়াই আছো যুগৰ সীমান্তত প্ৰাচীন নাবিকৰ জকা। কালিদাস তুমি কোন? অলকাৰ পলাতক কবি। ডাৱৰ দেখি উন্মাদ তোমাৰ কাব্যবেদীত আমাৰ জীৱন অৰ্চনা। সৰি পৰা মদাৰৰ ফুল, গৰুটো নালাগে গোসাঁইটো নালাগে, থাক তল ভৰি সৰি। ৰজাই ৰজাই ৰণ বিগ্ৰহ তীখাৰ আস্ফালন। আমি খাণ্ডৱ দাহ অগ্নিশিখা পৰি ছাই হোৱা বিৰিণাৰ ফুল। আমাৰ পিৰামিড হিৰোশ্বিমা নাগাচাকি। হেৰা শকুন্তলা, তোমাৰ আঙুলিৰ অগ্নিকণাৰে নুমাই দিয়া ৰাজকাৰেঙৰ শলিতাৰ জুই। দুষ্মন্তৰ ভাগক স্বপ্ন, পোহৰতকৈ এন্ধাৰ ভাল। জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰৰ সেতুৰ বান। শংকা কিহৰ? নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই। আমাৰ চকুত তীখাৰ হাত। ধন্যবাদ।